কনস্টিটিউশন বুলি ক'লে দেশ গঠন কৰিবলৈ legal frame. It is a legal framework for constructing or building a country. It is a definition. It is hongya বুলি কয় definition না hongya definition. Hongya হৈছে যে constitution is a legal framework for constructing or building a country. এতিয়া আসল বস্তুটো আনিলে তেতিয়াহ'লে এইটো 6 শিডিউলটো এটা ইয়াত লিখা আছে মই এনেই কৈ থাকিলেতো মানুহে ভাব এই কথাৰ আহি পেলাই আকৌ যাতা কথা কৈছে নহয় জানো কোনোবা ভাবিব পাৰে সেইকাৰণে পঢ়ি দিম ইয়াতে মই লিখা নহয় এইটো Supreme Court Justice লিখিছে 6th schedule to the Constitution is a mini constitution governing the administration of tribal areas of northeastern part of our country. Heitu tar mane eitu India Constitution eitu amar Borolandor Constitution. আপোনালোকে গম পালে নে নাই এইটো বহুতে বোধহয় নাজানে বোধহয় 6 শিডিউল পৰাহে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বনাইছে কিন্তু 6 শিডিউলটো বোধহয় দেখাই নাই বহুতে হয় নে নহয় আৰু এইটো কিনিবলৈ গুৱাহাটীটো কেতিয়াবা নাপায় আমাৰ এই আমাজনত যদি বিচাৰে তেতিয়াহ'লে পাব পাৰে 6 দিনৰ ভিতৰত কিন্তু এইটো লিমিটেড কপি আমাক পঢ়িবলৈ নিদিয়ে মানুহে পাৰিলে এইটো সব লুকাই থব কিছুমান মানুহে কিন্তু আমি য'ত কিবা কৰি পেলাই লৈ আনিলো এইটো হ'ল 6th schedule to the Constitution. সেইকাৰণে আমাৰ Boroland Territorial Council actually is a Boroland Autonomous Council হ'ব লাগে আৰু সেইটো বোধ হয় autonomous না Boroland Autonomous district or area বুলি ক'ব লাগে autonomous area আৰু এই autonomous area govern কৰিবলৈ অসমীয়াত কি কয় শাসন কৰিবলৈ autonomous council বনাইছে autonomous council কেনেকৈ শাসন কৰিব তেওঁলোকে autonomous council বুলি ক'লে এটা মাত্ৰ এটা মেল এটা মিটিং কৰা ঠাই আৰু মানুহ কোন থাকিব তা এইটোহে ডাঙৰ কথা কোন এটা বহিব সেই মেল এইটোহে ডাঙৰ কথা সেইকাৰণে মেলত কোনে বহাব এইটো কনষ্টিটিউশ্যন মিনি কনষ্টিটিউশ্যনত ধাৰা paragraph 2 sub paragraph 7 ধাৰা নম্বৰ 2 আৰু সৰু ধাৰা মিনি ধাৰা তাৰ ক্লজ বুলি ক'ব পাৰিব বা সাব প্যাৰাগ্ৰাফ বুলি ক'ব পাৰিব এইটো হয় 7 আৰু 6 তাতে লিখা আছে তাত কি লিখিছে যে আপোনালোকৰ অটোনমাস এৰিয়াটো শাসন কৰিবলৈ অটোনমাস কাউন্সিল গঠন কৰিছে এই অটোনমাস এৰিয়াটো গঠন কৰিছে প্যাৰাগ্ৰাফ 1 মতে আৰু অটোনমাস কাউন্সিলটো গঠন কৰিছে প্যাৰাগ্ৰাফ 2 সাব প্যাৰাগ্ৰাফ 1 মতে কৰিছে আৰু কেনেকৈ কৰিব এইটো মানুহটো তেতিয়াহ'লে বিচাৰিব লাগিব তেতিয়াহ'লে কি ইয়াত লিখিছে এইটো পলিটিক্স into because law of election or you know law relating to election election বুলি ক'লে আমাৰ মানুহে কি কয় কি ভাবে আপোনালোকৰ ইয়াত গাঁৱতো তেনেকা হয় মই দেখিছো আৰু আমাৰ কাৰ্বি আংলংতো অক বেছি হয় ইলেকশন বুলি ক'লে আমি ভাবো এটো গাহৰি মাংস খাব লাগিব 2 পিস মান আৰু 100 টকা মান পাব লাগিব আৰু অলপমান পাৰিলে মত অলপমান খাব পাৰিব লাগিব এটো ইলেকশন আমি হেতি ইলেকশন বুলি কওঁ হয় নে নহয়
আৰু কেণ্ডিডেট সকলৰ পৰা বহুত টকা খুজিব আমাৰ ঘৰ ইলেকশ্যন হ'লে মানুহ এনেকে খোজ কাঢ়িবলৈ জেগাই নাপায় এনেকুৱা হয় কি কৰিব 20 টকামান লাগে 50 টকা লাগে এইটো ঘৰ গাঁৱৰ পৰা আহোঁতে বোধ হয় 100 টকা খৰচ কৰিছে মোৰ পৰা 20 টকা খৰচ খুজিব এনেকুৱা সেইটো আমাৰ কিন্তু এই ইলেকশ্যন ল অফ ইলেকশ্যনত কৈছে ল অফ ইলেকশ্যন মানে যে আটাইতকৈ ভাল মানুহ আটাইতকৈ জনা মানুহ বাছনি কৰি এই কাউন্সিলত বহাবলৈ তাতে বহি অকল বহা নহয় বহি পেলাই টোপনি হৈ থাকিলে নহ'ব কাম কৰিব লাগিব তেওঁ ডিবেট কৰিব লাগিব ডিবেট কৰা অসমীয়াটো কি কয় পাহৰি থাকিলে তৰ্ক কৰিব জানিব লাগিব আৰু লিখিব জানিব লাগিব সেই মানুহজনক তেনেকুৱা মানুহকহে আমি ইলেকশ্যনত জিকিবলৈ দিব লাগে কিন্তু এতিয়া আমি কি কৰোঁ যিজনে গাহৰি মাংস দিব পাৰে যিজনে 500 টকামান দিব পাৰে যিজনে অলপমান 1 কাপমান মদ দিব পাৰে আৰু তামোল দিব পাৰে এই তাকে আমি ভাল মানুহ বুলি পেলাই ইলেকশ্যনত জিকিবলৈ দিওঁ লাষ্টত কি হয় আমাৰ কাৰ্বি আংলঙত এতিয়া আমাৰ CM EM সকলে পিয়ন এপইণ্ট কৰিবলৈ শক্তি নাই পাৱাৰ নাই সুইপাৰ্ছ ঝাৰুৱালা এপইণ্ট কৰিবলৈ কাম দিবলৈ শক্তি নাই এতিয়া কি কৰিলে আসাম গভৰ্ণমেণ্টে এটা আইন বনাই দিলে এইটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট Assam Direct Recruitment Commissions for analogous posts in Class 3 and Class 4, 2021. He said, this act will extend to the whole of Assam. সেইকাৰণে বড়োলেণ্ড ওপৰতো এইটো আছে এইটো কভাৰ কৰিছে সেইকাৰণে আমাৰ ইয়াত CM EM সকলো আমাৰ চিফ সকলো তেওঁলোকৰ শক্তি নাই পিয়ন এপইণ্ট কৰিবলৈ আৰু যদি পিয়ন এপইণ্ট কৰিবলৈ যা শক্তি নাই গুৱাহাটীতহে এতিয়া এপইণ্ট কৰিব তাতেহে বাছনি কৰিব এপইণ্টমেণ্ট হয় ইয়াতে দিব পাৰে চহীটো অকল ল'ব কিন্তু কাক এপইণ্ট কৰিব লাগে এইটো আসাম গভৰ্ণমেণ্ট দিছপুৰতে ক'ব কোন মানুহজনক ঝাৰু ধৰিবলৈ দিব লাগে আমাৰ BTC এৰিয়া অফিচত সেইটো দিছপুৰতহে বাছনি কৰিব কৰি আছে এই কেইদিনমান আগতে টেষ্ট বহা হ'ল নহয় জানো আৰু কাৰ্বি আংলঙত 90% নন ট্ৰাইবেল সকলেহে এপ্লিকেশ্যন দি পেলাই টেষ্টটো লৈছে আৰু বেছিভাগে গুৱাহাটীৰ পৰাহে হয় জালুকবাৰীৰ পৰা জালুকবাৰী কাৰ কনষ্টিটুৱেঞ্চি জানে আপোনালোকে আমাৰ চিফ মিনিষ্টাৰৰ সেইকাৰণে মাষ্টৰ যিমান আছে জালুকবাৰীৰ পৰা আহে এই পৰীক্ষাত টেটটো তেওঁলোকে পাছ কৰে আমি বিশ্বাস কৰিব পাৰিম নেকি বিশ্বাস কৰোঁ নেকি যে জালুকবাৰীহে আটাইতকৈ চোকা মানুহ আছে এইটো মিছা কথা নহয় জানো তেওঁলোকক পাছ কৰিবলৈ দিছে আৰু তাত মাষ্টৰ কাম কৰিবলৈ দিছে তেওঁলোকে কি কৰিব জংঘলত মাষ্টৰ একদম ইণ্টেৰিয়ৰ ইয়াত সেইকাৰণে আমাৰ কাৰ্বি ল'ৰা ছোৱালীসকলক মাহেকত 3000 দি পেলাই তাতে হায়াৰ টিচাৰ ৰাখি পেলাই তেওঁলোকে নিজেতো চব গুৱাহাটী ঘৰতে আছে তেওঁলোকে বেলেগ কাম কৰিছে ইয়াত স্কুলবিলাক চব বন্ধ ল'ৰা ছোৱালীৰে ফুৰি থাকে গাঁৱত একো কাম নাই একো পঢ়িবলৈ একো নাই আমি এনেকুৱা চিটুৱেশ্যন এতিয়া আৰু কিন্তু এই টকাবোৰ যে এই নন ট্ৰাইবেল সকলে ইয়াত কাম কৰিছে 6 শিডিউল মতে ইয়াত paragraph 20 লিখা আছে যে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে আমি ইণ্ডিয়াৰ ভিতৰত আছো সেইকাৰণে আমাক ট্ৰাইবেল কাণ্ট্ৰি বুলি ট্ৰাইবেল নেশ্যন বুলি নকয় আমি ইণ্ডিয়াৰ ভিতৰত আছো সেইকাৰণে আমাৰ ট্ৰাইবেল এৰিয়া বুলি কয়
এইটো ট্ৰাইবেল এৰিয়া মাত্ৰ ট্ৰাইবেল সকলৰ কাৰণে 100% টিচাৰ হয় পিয়ন হয় যি হওক যিমান চাকৰি আছে 100% আমাৰ ট্ৰাইবেল মানুহে পাব লাগে বুলি ইয়াত লিখিছে কিন্তু ইয়াত কি কৰিছে এই Assam Scheduled Caste Scheduled Tribe Reservation of Posts and Vacancies Act 1978 এইটো তাতটো কি লিখিলে it extends to the whole of Assam বুলি লিখিলে আমাৰ MLA বিলাক যেতিয়া এইবিলাক ল বনাইছিল এই 2021 ল ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ল যেতিয়া বনাইছিল আমাৰ MLA সকলে কিয় চুপচাপ থাকিছে এছেম্বলি তেওঁলোকে ক'ব লাগিছিল যে এইটো it extends to the whole of Assam বুলি মাত্ৰ ক'ব নালাগে it extends to the whole of Assam except the areas governed by 6th schedule বুলি ক'ব লাগিছিল এইটো নকলে বাৰু এইটো নকলে বাকি আছে আকৌ কৰিবলৈ paragraph 12 আৰু 12 paragraphত লিখা আছে যিমান state government India government আইন বনাব সেই আইনবোৰ 6th schedule area হলে কাউন্সিল সকলে হেতু অকল আকৌ মডিফাই কৰি অল্টাৰ কৰি অলপমান চেঞ্জ কৰি আমাৰ কাৰণে যেটো ভাল হয় হেতু হয় চেঞ্জ কৰি পেলাই আইন বনাই দিব লাগে বুলি তাত লিখা আছে 12 প্যাৰাগ্ৰাফত আমাৰ কাউন্সিলত ইয়াত ব্ৰিটিছ কোনোবা কথা পাতিছে নে এইবোৰ বোধ হয় কথা পাতাই নাই নহয় আমি ডিসকাস কৰা নাই এইবোৰ বোধ হয় প্যাৰাগ্ৰাফ 12 প্যাৰাগ্ৰাফ আছে নে নাই হেতু বোধ হয় বহুতে নাজানে আৰু 6th schedule to কোড আছে নে নাই বুলিও বোধ হয় নাজানে নহয় জানো কিন্তু আমি বিটিসি বড়ো সকলে এই 6th schedule ওপৰতে থিয় হৈ আছো কিন্তু আমি ক'ত থিয় হৈ আছো আমি নাজানো এইটো ভাল হ'বনে এনেকুৱাটো আমি ক'ত থিয় হৈ আছো সেইটো জানিব লাগিব প্ৰথমতে যদি নাজানো আমি যদি বালিৰ ওপৰত নদীৰ ওচৰত বহো কোনোবা বা আমি যদি ক'ত বহো নাজানো তেতিয়াহ'লে কোনোবাই গাড়ী পুশ কৰি পেলাই তো পৰি যাব মানুহটো আমাৰ বিটিসি পৰি যাব কোনোবা পুশ কৰিব সেই কাৰণে কি কৰিলে আমাৰ MOS কাৰ্বি আংলঙত MOS 2021 September 4 সহি কৰিলে তাত কি কৰিলে যে কাৰ্বি আংলং অটোনমাস কাউন্সিল মেনেজমেন্ট আৰু এডমিনিষ্ট্ৰেচন টু ডেপুটি কমিশনাৰে কৰিব বোধ হয়